তোমাৰ এনে বয়স কিমান হ'ল এনে কোৱাচোন? 16 বছৰ হ'ল। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাওক, এই শিশুজনৰ বয়স এনে আজিৰ ডেটত 16 বছৰ হ'ল বুলি কৈছে, কিন্তু এওঁ যে এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগিছে বা কিবা এটা হয়তো ৰোগ হৈছে, সেই কথাখিনি মই আপোনালোকৰ আগত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই প্ৰথমে তোমাৰ ককা আছে নহয়? ককা আইতা আছে? আইতা আছে নাই? আইতাও আছে। নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল, অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত বিশেষ এজন শিশুক দেখুৱাবলৈ চেষ্টা কৰিম, যাৰ বয়স অকণমান বেছি হয়, কিন্তু মানে আপোনালোকে চালে অনুমান কৰিব নোৱাৰিম সেই শিশুজন আচলতে কি সমস্যাত ভুগিছে। সেই কথাখিনিকে আচলতে মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। এইটোৱে ঘৰ হয়, আপোনালোকে দেখিছে, এইটো আমাৰ শদিয়াৰ বিষ্ণুপুৰ গাঁৱৰ এটা ঘৰ, আৰু এই ঘৰখনতে এজন শিশু আছে। শিশুজন প্ৰকৃততে কি সমস্যাত পৰি তেনেকুৱা ধৰণৰ ৰূপ ধাৰণ হৈছে, সেই কথাখিনিকে মই আপোনালোকৰ আগত দেখুৱাবলৈ চেষ্টা কৰিম। আহি মই পালোহি আৰু আমাৰ শিশুজন এইখিনিতে বহি আছে। মই আপোনালোকক দেখুৱাব চেষ্টা কৰিম। তোমাৰ নামটো কি আছিলে বুলি ক'লা? নমস্কাৰ, মোৰ নাম শ্ৰীমান সমুজ্জ্বল সিং। সমুজ্জ্বল সিং, তুমি বৰ্তমান অকণমান তোমাৰ শাৰীৰিকভাৱে অসুস্থ হৈ আছে ন? শাৰীৰিকভাৱে অসুস্থ হৈ আছে, সেইকাৰণে মই এওঁক বহুত জোৰ দি কথা পাতিব নোৱাৰিম, আৰু সেইটো কাৰণে মই আপোনালোকক কথা কৈছোঁ। এনে মই তোমাক কথা এটা কওঁ বেটা, তোমাৰ এনে বয়স কিমান হ'ল এনে কোৱাচোন? 16 বছৰ হ'ল। তো বন্ধু বান্ধৱীসকল আপোনালোকে চাওক, এই শিশুজনৰ বয়স এনে আজিৰ ডেটত 16 বছৰ হ'ল বুলি কৈছে, কিন্তু এওঁ যে এনেকুৱা ধৰণৰ প্ৰব্লেমত ভুগিছে বা কিবা এটা হয়তো ৰোগ হৈছে, সেই কথাখিনি মই আপোনালোকৰ আগত দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। মই ককাকৰ লগত কথা পাতিম। আচলতে ল'ৰাটো অকণমান শাৰীৰিকভাৱে অসুস্থ হৈ আছে এইকেইটা দিন। কেইটা দিন হ'ল বুলি কৈছে এনে প্ৰব্লেম? তোমাৰ গা ভাল কেইটা দিনৰ পৰা আগৰ পৰা? 11 তাৰিখৰ পৰা হৈ আছে। তোমাক মই এইখিনিতে কথা এটা কওঁ, তোমাৰ যে এই প্ৰব্লেমখিনি হৈ আছে বাৰু বুজি পাইছোঁ। তুমি এনে কোন ক্লাছত পঢ়িছিলা বা পঢ়ি আছা? ক্লাছ 10লৈ পাব লগা আছিল, তোমাৰ পৰীক্ষাটো বেয়া হ'ল। তাৰমানে অকণমান প্ৰব্লেম আৰু শাৰীৰিকভাৱে অসুস্থ হোৱাৰ কাৰণে তুমি সময়মতে পঢ়া শুনা কৰিব নোৱাৰা। আৰু মই আচলতে এতিয়া মই মাকৰ পৰিচয় লৈ ল'ব বিচাৰিম। এইগৰাকীয়ে হয় তেওঁৰ মাক। আপোনাৰ পৰিচয়টো প্ৰথমে দি লওকচোন। নমস্কাৰ, মোৰ নাম শ্ৰীমতী অজন্তা সিং। অজন্তা সিং, আচ্ছা, এই ল'ৰাটো আপোনাৰে সন্তান? হয়, মোৰে সন্তান। আচ্ছা, ইয়াৰ মই ধৰক তেওঁৰ পৰা অকণমান জানিব পৰা হ'লোঁ, সন্তানটিৰ যে কিবা এটা প্ৰব্লেম হৈ আছে এইখিনি কথা বাৰু অনুমান কৰিব পাৰি। বয়স হ'ল তেওঁ 16 বছৰ। আপুনি এই বিষয়ত কি ক'ব? কি জানে, কি কৰি আছিলে, মানে ধৰক মেডিকেল বা চিকিৎসা কিবা কৰিছিলে নেকি? মেডিকেল কৰিলোঁ। 9 মাহত প্ৰব্লেম হৈছিলে, তাৰ ব্ৰেইনৰ প্ৰব্লেম। তেতিয়া মেডিকেল কৰিলোঁ আমি। তাৰপাছতে লাহে লাহে এনেকৈ ভাল হ'ল। ভাল হৈ কিনে এতিয়া জ্বৰ হৈ আছে এইকেইদিন। এনে খোৱা বোৱাত কিবা প্ৰব্লেম আহে নেকি তেওঁ? খোৱা বোৱা প্ৰব্লেম, ভাত কমকৈ খায়, এই 2 গালি 3 গালি, বেছি প্ৰায় খোৱাটো কম। হজম নহয়, খালি লেট্ৰিন আনিব এতিয়া যায়। এওঁৰ পাছত আৰু ল'ৰা বা ছোৱালী আছে চাগে? ছোৱালী এজনী আছে। তেওঁৰ বয়স কিমান হ'ল? 11 বছৰ ধৰি দিছে। আপোনাৰ হ'লেও ইয়াতকৈ দেখাত ডাঙৰ লাগে চাগে? ছোৱালী ইয়াতকৈ অকণমান ওখ। আচ্ছা, মই এই শিশুটিক বৰ বেছি সুধি নাথাকোঁ, তেওঁ শাৰীৰিকভাৱে অসুস্থ হৈ আছে। মই আপোনাৰ পৰাই কিছুমান কথা জানিব পাৰিলে ভাল লাগিব। আৰু এতিয়া এনেই ডক্টৰে কি বুলি কৈছে? ডক্টৰে তেনেকৈতো ব্ৰেইনৰ প্ৰব্লেম আছিলে, হেৰি অপাৰেশ্যন কৰিলোঁ, কৰি মেলি এতিয়া ঠিকে আছে বাৰু। এতিয়া এনেই অসুবিধা হোৱা নাই? মানে এওঁৰ মানে গ্ৰ'থ নহয়, মানে ডাঙৰ নহয়, নহয়নে? কিমান বছৰ হ'ল? 16 বছৰ। মানে কিমান বছৰৰ পৰা তেওঁক অনুমান কৰিব পৰা হ'ল এওঁ যে এইখিনি প্ৰব্লেম হৈ আছে বুলি? 9 মাহৰ পৰা হ'ল। 9 মাহৰ পৰা গম পোৱা হৈছে? 9 মাহৰ। প্ৰথমতে তেওঁ খোজকাঢ়িব নোৱাৰিছিলে নেকি? উবি খাইছিলে, মাথাটো দাঙিব নোৱাৰিছিলে। ঢিলা আছিল তাৰমানে? ঢিলা আছিলে, মাথাটো বহল হৈ গ'ল। আচ্ছা, মই আপোনাক কথা এটা কওঁ এইখিনিতে। এতিয়াতো শিশুৰ আগতে ক'ব লগা হৈছে, এওঁতো বহুত প্ৰব্লেমৰ মাজত দিনবোৰ পাৰ কৰালে। আপুনি কিবা এটা প্ৰব্লেম পাইছে নেকি এই ল'ৰাটোক চোৱা চিতা কৰাৰ সময়ত? মাক হিচাপে আপুনি কি অনুভৱ? প্ৰব্লেম তেনেকৈ প্ৰব্লেম একো নাই, কওক। সেনেকৈ প্ৰব্লেম একো নাই। যেতিয়া তেতিয়া গম পালোঁ যে হেৰি সিপাৰৰ ডক্টৰজন আহিছিল। শাহুমা আৰু মই গ'লোঁ, গৈ কিনে দেখালোঁ। সেই ডক্টৰজনে ক'লে এনেকৈ তেনেকৈ শিশু মেডিকেললৈ নিব লাগিব। হয়। সেই তেতিয়া আমি লগে লগে গ'লোঁ সেইদিনাখন। হয়। তাৰ পাছদিনাখন গ'লোঁ। হয়।
তাৰপৰা অপাৰেশ্যন সপ্তাহটোতে হ'ল আৰু সপ্তাহটোতে লগে লগে অপাৰেশ্যন কৰি দিলে। অপাৰেশ্যন হোৱাৰ পিছত তেওঁ এনেই তো কথা পতা বা সেইখিনি সুস্থ হ'ল, বাকী ডেভেলপটো নহ'ল, শাৰীৰিকভাৱে সুস্থ হৈছে বুলি ক'লেও মানে তেওঁ গ্ৰোথ নহৈছে ন, গ্ৰোথ নহৈছে, ওখ ডাঙৰ নহ'ল। আজি 16টা বছৰ হৈছে। হয়, আৰু ডক্টৰৰ কথা পাতিলোঁ, হয়, ডক্টৰে লাহে লাহে হ'ব বুলি ক'লে। আপুনি গম পোৱা মতে এতিয়া আগতকৈ অকণমান বাঢ়িলে না কি, কেনেকুৱা অৱস্থা পাই আছে? বাঢ়িলে আগতকৈ অলপ। আগত বাঢ়িলে আৰু বাঢ়িব বুলি কৈছে ন? অঁ, আৰু এওঁ এনেই নৰ্মেলি কি কৰি ভাল পায়? এই ল'ৰাটো এনেই কি ভাল পায়? এনেই আৰু মাক হিচাপে কিছুমান কথা অনুমান কৰিব পাৰি মানে। পাৰি। খেলা ধূলা এনে সৰু সুৰাকৈ এনে কৰে, বৰকৈ নেখেলে, এনে ঘূৰি ফুৰে আৰু লগৰ লগত। হয়, মাকৰ ভাষ্য শুনিলে আৰু মই আপোনালোককো অকণমান দেখুৱাব পৰা হ'লোঁ, যিখিনি দেখুৱালোঁ। ইতিমধ্যে তেওঁৰ মই ককাকক অকণমান লগ পাবলৈ চেষ্টা কৰিম। ককাক আইতাক হিচাপে তেওঁলোকেও কিছুমান তথ্য চাগে জানিব, কিবা প্ৰব্লেম আছিলে যদি তেওঁকো মই অকণমান বিচাৰিম, চাই থাকোঁচোন। আপোনালোকৰ আগত এয়া মানে এই শিশুৰ ককাকক লগ পাইছোঁ। আচ্ছা, মই আপোনাৰ পৰা অকণমান জানিবলৈ চেষ্টা কৰিম। আপুনি যিহেতু শিশুটিৰ ককাক হয়, তো আপুনি এই ল'ৰাটোৰ বিষয়ে, শিশুটিৰ বিষয়ে কিবা ক'ব? কি জানে? আপোনাৰ অনুমান কেনেকুৱা বা কি হৈ গৈছিল আগত, অকণমান কিবা ক'ব নেকি? ককাক হিচাপে আপুনি যিখিনি অনুভৱ হৈছে, যিখিনি অনুমান কৰিব পাৰিছে। প্ৰথম যত্ন হৈ হয়, তেওঁ বগাইছিলে। হয়, তেনেকৈ বগাই থাকোঁতে বগাব নোৱাৰা হ'ল, মাথাটো পৰি যায়গৈ। হয়, হয়, মাথাটো ডাঙৰ হ'ল, পানী জমা হ'ল এনেকৈ বুলি ক'লে। হয়, হয়, তাৰপৰা মেডিকেল নিলোঁ। হয়, মেডিকেলতো ইজাত কৰি ভাল, তেনেকৈ আকৌ ভাল নাপালে ইয়াত চবকে। শিপালৈ লিখি দিলে, তালৈ গ'লোঁ। হয়, তাতে ডিব্ৰুগড়তে অপাৰেশ্যন কৰি আনিলোঁ। প্ৰস্ৰাৱ পানী মাথাত জমা হৈছে বুলি ক'লে। হয়, 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 তাৰপৰা পাইপ লগাই কিনে সেই প্ৰস্ৰাৱৰ ফালে পানী যাব এনেকৈ বুলি কৈ কিনে এতিয়া পাইপ লগাই থৈছে। হয়, হয়, এতিয়াও লগোৱা আছে? এতিয়াও লগোৱা আছে। অপাৰেশ্যন কৰোঁতে লগালে? অপাৰেশ্যন কৰোঁতে লগালে। হয়, 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 প্ৰব্লেম নকৰে এনেকৈ বুলি কৈছে পাইপডাল। হয়, হয়। আচ্ছা, মই আপোনাক আৰু এটা কথা কওঁ। এতিয়া ধৰক আজি মই অকণমান জাষ্ট ল'ৰাটোৰ বিষয়ে কিবা অকণমান তথ্য জানিবলৈ আহিলোঁ। মোতকৈ আগতে কোনোবা ছ'চিয়েল মিডিয়া বা কোনোবা ইউটিউবাৰে হওক, কোনোবা আপোনালোকৰ লগত এনেকুৱা ধৰণৰ এই ল'ৰাটোৰ বিষয়ে কিবা জানিবলৈ বিচাৰিছিলে নেকি? কোনোবা আহিছিল নেকি আগত? নাই অহা এতিয়ালৈকে অহা নাই। অঁ, আচ্ছা, মই আপোনাক আৰু এটা কথা কওঁ। আপোনালোকে ধৰক আমাৰ এতিয়া চৰকাৰখনৰ কথা কৈছোঁ, বৰমূৰীয়াসকল আছে, তেওঁলোকক আপোনালোকে অৱগত কৰিছিলে নেকি এই সমস্যাৰ বিষয়ে? নাই কৰা। এতিয়ালৈকে কৰা নাই? একো কৰাই নাই। কাকো জনোৱা নাই? কাকো জনোৱা নাই। আচ্ছা, আপুনি কি ক'ব? চৰকাৰক কিবা ক'ব নেকি? আপোনাৰ ধৰক বৰমূৰীয়াসকলক কিবা জনাব নেকি? এই শিশুটোৰ বিষয়ে, আপোনাৰ নাতি হয়, নাতিৰ বিষয়ে কিবা জনাব নেকি আপুনি? জনাবলৈ তেনেকৈ কি আছে, আমিতো একো নাজানোৱেই সেইবোৰ। হয়, হয়, জনা শুনা মানুহ তেনেকৈ বুজাই নিদিয়ে। হয়, 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 ইটো কৰ সেইটো কৰ বুলি। হয়, হয়, তেনেকৈ নাজানো যেতিয়া সেই তেনেকৈ আছোঁ আৰু। নহয়, আপুনি কিবা এটা অনুৰোধ কৰিব নেকি? ধৰক আমাৰ বৰমূৰীয়াসকলক বা চৰকাৰলৈ কিবা এটা আপোনাৰ ফালৰ পৰা অনুৰোধ থাকিব নেকি? অনুৰোধ মানেনো কিন্তু এতিয়াতো একো বুজিয়ে নাপাওঁ, কেনেকুৱা কি ধৰণৰ অনুৰোধ কৰিব লাগে, কি কৰিব লাগে। সেইটো জনা হ'লে তেনেকৈ কিবা এটা হয় কৰিব পাৰিলোঁ হ'লে। হয়, হয়। আচ্ছা, মই আপোনালোকক কৈছোঁ আৰু মোৰ চেনেলৰ যোগেদি মই জনাবলৈ চেষ্টা কৰিছোঁ। আচলতে কি হয়, এই শিশুজনৰ সমস্যাখিনি আচলতে নিজৰ ককাক বা মাক দেউতাক কোনেও খুব সুন্দৰকৈ বা ভাল ধৰণে তথ্য এতিয়াও নাজানে, বা চিকিৎসকসকলেও খুব ভাল ধৰণে কথাখিনি ক'ব পৰা নাই বুলি মই কৈছোঁ। এতিয়া মই এইটোকে কৰিম, মোৰ চেনেলৰ যোগেদি মই আচলতে অনুৰোধ কৰিছোঁ, বৰমূৰীয়াসকলে মই অনুৰোধ, যাতে এওঁলোকৰ নিচিনা শিশুসকলক চৰকাৰৰ ফালৰ পৰা যদি কিবা এটা আঁচনি আছে বা কেনেকুৱা ধৰণৰ শিশুসকলৰ বাবে যদি কিবা এটা আঁচনি আছে, যদি চৰকাৰৰ ফালৰ পৰা কিবা এটা কৰিব পৰা ব্যৱস্থা থাকে, তো সেইখিনি অকণমান সহায় কৰি দিলে ভাল। মই আচলতে বৰমূৰীয়াসকলক অনুৰোধ কৰিছোঁ। আৰু লগতে আমাৰ খুৰাই ক'লে, ককাক হিচাপে কৈছে, নিজেই বৰ বিশেষ একো নাজানো বুলি কৈছে। আৰু ময়ে কৈছোঁ, মোৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিম, পাৰিলে সমুজ্জ্বল, কি লিখিলে ল'ৰাটো, কি লিখে বুলি ক'লে? সমুজ্জ্বল সিং, সুন্দৰ এজন শিশু হয়। আৰু এই শিশুটি আজিৰ ডেটত এনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে। যদি আপোনালোকৰ ফালৰ পৰা কিবা তেনেকুৱা ধৰণৰ ব্যৱস্থা আছে, মোৰ চেনেলৰ যোগেদি মই আচলতে অনুৰোধ কৰিছোঁ, আপোনালোকেও এওঁৰ নিচিনা এওঁৰ দৰে শিশুক বা এওঁলোকৰ দৰে মাক দেউতাকক অকণমান যাতে সকাহ পায়, আপোনালোকৰ ফালৰ পৰা অকণমান চকু দিলে ভাল।
তো জনাৰ মোৰ বেছি দিন হোৱা নাই, হ'লেও মই আজি আহি অকণমান এওঁলোকৰ মত ল'লোঁ। আৰু বাকী আইতাক আছে বা ঘৰৰ পৰিয়ালৰ সদস্য আছে, কিন্তু এই সময়খিনিত মই আচলতে লগ পোৱা নাই, তেওঁৰ মাক আৰু ককাকক লগ পাইছোঁ। বাকী দদাইদেউ মোৰ আপোনাক লগ পায়ো ভালেই লাগিছে বাৰু, আৰু শিশুটোৰ বিষয়ে অকণমান কথা বতৰা পাতিলোঁ। মই সদৌ শেষত মই আচলতে মোৰ চেনেলৰ যোগেদি মই অনুৰোধ কৰিম, এই এনেকুৱা ধৰণৰ সমস্যাত ভুগি থকা শিশুসকলৰ বাবে যদি কিবা আমাৰ চৰকাৰীভাৱে কিবা এটা যদি আঁচনি থাকে, এওঁলোককো চকু দিব বুলি আশা কৰিলোঁ। বাকী খুব ভাল লাগিলে দদাইদেউ, মই আপোনাৰ ওচৰত আহিলোঁ, মই তথ্যখিনি জানিলোঁ। আপুনি যিমানখিনি পাৰে শিশুটোৰ বিষয়ে জনাইছে, বা আপুনি জনাখিনিহে জনাইছে নহয়নে? তো বাকী মই আজি বন্ধু বান্ধৱীসকল এই শিশুটিক অকণমান দেখুৱালোঁ, যাতে এওঁলোকৰ দৰে বা এই শিশুটিৰ দৰে কোনোবা যদি আকৌ ক'ৰবাত তেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে, অকণমান আপোনালোকেও অৱগত কৰিব, বৰমূৰীয়াসকলক জনাব। মই সেইখিনিকে কৈছোঁ। বাকী মোৰ ভিডিঅ'টো মই বৰ দীঘলীয়া নকৰোঁ। বাকী হ'ব দদাইদেউ, হ'ব, মোক ভাল লাগিছে। বেটা, তোমাক মই আকৌ লগ পাম। শিশুটি মানে অকণমান শাৰীৰিকভাৱে অসুস্থ। বন্ধু বান্ধৱীসকল, মোৰ এই সৰু ভিডিঅ'টো আপোনালোকে চাব।